2,000 years later. বহুত ধুনীয়া লাগিছে দেই, বহুত ধুনীয়া লাগিছে। ইয়া বোকা মই ৰুইছা মই ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। এয়া মই একদম পথাৰত আহিছোঁ আৰু আপোনালোকক আমাৰ পথাৰখনটো দেখাইছিলোঁৱে। মোৰ ভিডিঅ'খিনি আপোনালোকে মানে দেখিছে পথাৰখন, কিন্তু আজি একদম এয়া বোকা ফেনেকি ফেনেকি মেখেলা দাঙি আহিছোঁ একদম পথাৰত। আৰু একদমটো মেইন দেই, মেইন। আৰু আমাৰ ৰোৱনীসকলক আপোনালোকক দেখাই আছোঁ, ইমান সুন্দৰকৈ ৰুইছে। আপোনালোকক দেখাইছোঁ দেই। গৈ আছোঁ জোক আছে নেকি? জোক আছে নেকি? এয়া আমাৰ ৰোৱনীসকল, একদম বঢ়িয়া, কি সুন্দৰ পৰিৱেশ। আমি গাঁৱৰে বোৱাৰী যেতিয়া সকলোৱে একদম ৰুই আছে। আৰু হয় দিয়ক, অকণমান ফূৰ্তিকৈ ৰোৱা, কিমান মন মাৰি মাৰি ৰুই আছে আমাৰ। একদম ফূৰ্তি কৰা, ফূৰ্তি কৰি আচ্ছা। বোলে কঠীয়াখিনি বেয়া, সেইটো কাৰণে মানে মনটো ফূৰ্তি নাই। এতিয়া কি কৰিম বাৰু, ফূৰ্তি লগাব হ'লে এতিয়া কি কৰিব লাগিব? আৰু মানে কিন্তু এটা প্ৰব্লেম কি, বৰষুণ দিয়া নাছিলে আৰু মানে পথাৰখনত পানী হোৱা নাছিলে আৰু মানে ধুনীয়াকৈ ৰুব পৰা নাছিলে দেই। সকলোৱে ৰুব পৰা নাছিলে, কিন্তু পৰাপক্ষত এতিয়া মানে সকলোৰে মানে এয়া ৰুই হৈ গৈছে। ইমান ধুনীয়া লাগিছে আৰু মানে ইমান সুন্দৰ পৰিৱেশ। আৰু ইয়াত সকলোখিনি আপোনালোকক দেখাই গৈছোঁ। আৰু বোকা একদম দেখিছেনে, একদম বঢ়িয়া বোকা আহি গৈছে একদম ৰুবলৈ। আৰু ৰুলোঁ বাৰু, কিন্তু চাহ দিবলৈ আহিছিলোঁ আৰু তাৰপিছত এয়া চাহ খালে আৰু মানে দেখাব নোৱাৰিলোঁ। সকলোকে অলপ দেখাই দিলোঁ আৰু মানে মনে ৰুই আছে। তাকে কিবা কৰোঁ বিস্কুট চাহ সেইকাৰণে আমি নেদেখালোঁ দেই ৰাইজ। মানে বিস্কুট চাহকে আনিলোঁ আৰু ইয়াতে পইচাও নাই ন, ভাবিছোঁ আৰু খাই মাংস দিয়ে ভাত খাই ন, আপোনালোকক হাঁহৰ মাংস দিয়ে ভাত খাই দিম দেই, মোৰ যদি চেনেলটো আগবাঢ়ি যায়। কেনেবাকৈ যদি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব বাঢ়ে আৰু 1000 ছাবস্ক্ৰাইব যদি হৈ যায়, মই সকলোকে পাৰ্টি দি দিম, সকলোকে। আৰু মোক সকলোৱে যাতে মৰম দিব আৰু যাতে মই আগবাঢ়ি যাব পাৰোঁ। আৰু কিনো কম, মোৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। যদি মোৰ
এতিয়া কি কৰিম মানে উপায় নাই দেখিছে এয়া চাওক একদম কঠিয়া দাঙি আনিছে একদম বঢ়িয়া এতিয়াহে আমাৰ মানে ৰোৱনীসকলৰ অকণমান হাঁহি ওলাইছে দেই অথনিৰ পৰা হাঁহি মানে নায়ে একদম কম এয়া চাওকচোন ইমান ধুনীয়াকৈ ৰুই আছে এয়া চাই দিয়ক আকৌ অকণমান এয়া চোৱা নাই টাইম লাগিব দিয়ক টাইম মানে সময়টো পাই গৈছে যে খোৱা শেষ হোৱা নাই দেখিছে তাকেতো আজি মানে শেষ দেই শেষৰ মানে আজি দিনটো আৰু ইমান ধুনীয়াকৈ ৰুই আছে দেখিছেনে এয়া বোকাখিনি আৰু মানে মই ইমানকৈ ৰুব নাজানো যে ভিডিঅ'টো মানে দেখাবলৈ অকণমান বেয়া লাগিছে আৰু ৰুব জনা হয়তো দেখাই দিলোঁ হেঁতেন ভিডিঅ'টো বাৰু ধুনীয়াকৈ বেয়া চাই নাপাব আৰু ব্লগটো ইমানকৈ সামৰণি মাৰিলোঁ আৰু চেনেলটো আগবঢ়াই দিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব যোনসকল নতুন ফ্ৰেণ্ড আছে সকলোৱে যাতে মৰম দিব আৰু কাষত থকা টিলিঙাটো বজাই দিব আজিলৈ বাই 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 দি দে আকৌ আহি দে